your online fashion school instructor. সকলোকে আমন্ত্ৰণ জনাইছো মোৰ ইউটিউব চেনেল মামনিছ ৱাৰ্ড্ৰবলৈ। আমাৰ আজিৰ এই অনলাইন ক্লাছ আৰম্ভ কৰাৰ আগতে মই মোৰ নতুন ভিউৱাৰ্ছক জনাওঁ যে মোৰ এই অনলাইন ক্লাছত আপোনালোকে শিকিবলৈ পাব কাটিং, টেইলাৰিং, ডিজাইনিং, ক্ৰাফ্ট মেকিং আৰু বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী। বৰ্তমান মই তিনিচুকীয়াতে মোৰ নিজৰ বুটিক খুলিছো মামনিছ ৱাৰ্ড্ৰব নামেৰে। ভাবো মোৰ এই অনলাইন ক্লাছৰ জৰিয়তে বহুতো লোক উপকৃত হ'ব। মাজতে মই মোৰ পেজত এটা আপডেট দিছিলো যে মই অনলাইন ক্লাছ আহিম, আপোনালোকে কি শিকিব বিচাৰে মোক কমেণ্ট কৰিব। বহুতে মোক ছ'চিয়েলি পাৰ্চনেলি বহুতে বহুত বস্তু শিকিবলৈ ইচ্ছা কৰিছে। যিহেতু মোৰ প্ৰথম ভিডিঅ' তো মই তাৰে মাজত এটা বস্তু শিকাবলৈ যাম, সেইটো হৈছে টাই এণ্ড ডাই। বহুতে জানে হয়তো মই নিজৰ ধৰণেৰে অতি সহজে আপোনালোকে কেনেকৈ ঘৰতে কৰিব পাৰিব। টাই এণ্ড ডাই আমি বেচিকেলি দুই ধৰণে কৰিব পাৰোঁ, নেচাৰেল আৰু কেমিকেল। যিহেতু লকডাউনৰ সময় তো আমি নেচাৰেলিয়ে শিকাম আপোনালোকক, আৰু যদি কেমিকেল কৰিব বিচাৰে তেনেহ'লে মাৰ্কেটত এভেইলেবল আছে কালাৰ, আপোনালোকে পাব। আহকচোন আমি শিকাওঁ নেচাৰেলি কেনেকৈ আমি ডাই কৰিব পাৰোঁ। নেচাৰেলি টাই এণ্ড ডাই কৰিবলৈ আপোনালোকক লাগিব যিকোনো ভেজিটেবলছ। মই বিট লৈছোঁ, বিটৰ পৰা বৰ ধুনীয়া কালাৰ হয়। আপোনালোকৰ ওচৰত যদি বিট নাথাকে আপোনালোকে হালধি ল'ব পাৰে বা পিঁয়াজৰ বাকলি ল'ব পাৰে। যি বস্তুৰ পৰা আপোনাৰ কালাৰ অবটেইন হয় আপোনালোকে সেইবোৰ বস্তু ল'ব পাৰে। মই বিট লৈছোঁ 2টা, আৰু মই দুপট্টা যিহেতু ডাই কৰিম মই কাপোৰ লৈছোঁ 2.5 মিটাৰ। কাপোৰটো বান্ধিবৰ কাৰণে আমাক লাগিব সূতা, এনেকুৱা মোটা সূতা। যদি এনেকুৱা সূতা নাথাকে যিকোনো শকত সূতা ৰছী ল'ব পাৰে আপোনালোকে। আৰু আমাক লাগিব অকণমান নিমখ। নিমখটো আমাৰ ফিক্সাৰৰ কাম কৰিব। টাই এণ্ড ডাই কৰি মই দুপট্টাটো অলপ ডেক'ৰেশ্যন কৰিম। প্ৰফেচনেলি টাই এণ্ড ডাইৰ ওপৰত ডেক'ৰেশ্যন কৰা নাযায়, কিন্তু মই ডেক'ৰেশ্যন কৰিম যাতে বস্তুটো অকণমান ষ্টাইলিছ লাগক। তাৰ কাৰণে লৈছোঁ মই মিৰৰ, ফ্ৰেম, দহি। দুপট্টাটো দহি গাঠিম মই, তাৰ কাৰণে মোক লাগিব এনেধৰণৰ পাৰ্ল, এনেধৰণৰ কেপ। জুৱেলাৰী মেকিং কৰিলে এনেধৰণৰ কেপ আমি ইউজ কৰোঁ। দহি গাঠিবলৈ আমাক লাগিব সূতা, আপোনালোকৰ যি কালাৰ কৰে তাৰ কণ্ট্ৰাষ্টত সূতা ল'ব, এনেধৰণৰ গল্ডেন সূতা। আপোনালোকে যদি বিচাৰে দুপট্টাটো তেনেকৈ ইউজ কৰিবলৈ তেনেহ'লে কৰিব পাৰে। আহক আমি চাওঁ কেনেকৈ আমি দুপট্টাটো ডাই কৰিম। ফাৰ্ষ্ট ষ্টেপ, আপোনালোকে কাপোৰখন ধুই ল'ব যাতে কাপোৰত মাৰ নাথাকে। মাৰ থাকিলে কাপোৰত কালাৰটো ভালকৈ নবহে। মই কাপোৰখন ধোৱাৰ পাছত ভালকৈ শুকোৱা নাই, 80% শুকাইছে, 20% কাপোৰটো অকণমান তিতা আছে। তাৰ পাছতে মই কাপোৰটো 4টা ভাঁজ কৰিছোঁ। কাপোৰখন যিমান দীঘল, মানে আমাৰ দুপট্টাটো যিমান দীঘল হ'ব সেনেকৈ দীঘলে ফাৰ্ষ্টত এনেকৈ 2টা ভাঁজ কৰিছোঁ। তাৰ পাছত আকৌ সমানে এনেকৈ 4টা ভাঁজ কৰি ল'ব। তাৰ পাছতে চাব আমি এইটো জোখেৰে এটা স্কুৱেৰ জোখেৰে কাপোৰখন এনেকৈ ফোল্ড কৰি যাম। আমাৰ দুপট্টাখন যিমান দীঘল হ'ব আপোনালোকে সমানে সেনেকৈ ভাঁজ কৰি যাব। কাপোৰখন পুৰা স্কুৱেৰলি মই ফোল্ড কৰি লৈছোঁ। মই কাষেৰে দেখাইছোঁ মই কেনেকৈ ফোল্ড কৰি লৈছোঁ। এয়া দেখিছেনে? এয়া এইটো প্ৰচেছত মই স্কুৱেৰলি ফোল্ড কৰি লৈছোঁ। এতিয়া চাওক, আমাৰ এই কাপোৰখনক আমি পথালিকে হৰাইজেণ্টেল বুলি কওঁ, দীঘলকৈ আমি ভাৰ্টিকেল বুলি কওঁ, আৰু চুকীয়াকৈ আমি ডায়েগনেল বুলি কওঁ। এতিয়া আমি কাপোৰখন ডায়েগনেলি ল'ম। ডায়েগনেলি মানে এনেকৈ চুকীয়া। এতিয়া আমি কাপোৰখন ডায়েগনেলি এটা চুকৰ পৰা এটা চুকলৈ এনেকৈ ফোল্ড কৰি যাম। কোনো মেজাৰমেণ্ট নালাগে, আপুনি এনেকৈ ফোল্ড কৰি যাব এইটো প্ৰচেছত। দেখিছে? এতিয়া আমি এই সূতাৰে কাপোৰখন মাজতে বান্ধিম। এয়া চাওক, ঠিক চেণ্টাৰত মিডিলত আমি মিনিমাম 2 ইঞ্চি সূতাৰে কাপোৰখন টাইটকৈ বান্ধি লৈছোঁ।
এতিয়া আমি যাম কাপোৰখন ডাই কৰিবলৈ। এয়া চাওক মই পানী বহাইছো, ইয়াতে পানীখিনি গৰম হৈ আহিছে। মই কাপোৰ অনুযায়ী পানী লৈছো, মই 1 লিটাৰ মান পানী লৈছো। ইয়াৰ পাছতে পানীখিনি উতল আহিছে দেখিছেনে। ইয়াতে মই কাটি লোৱা বিটখিনি মই দি দিছো। মই ৰুকি লৈছো, আপোনালোকে যদি বিচাৰে গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ব পাৰে। এয়া চাওক এতিয়া মই নিমখ লৈছিলো, 1 চামুচ নিমখটো দিছো মই ফিক্সাৰৰ কাৰণে। এতিয়া এইটো মই অকমান উতলিবলৈ দিম। উতলাৰ পাছত মই কাপোৰটো টিপ কৰিম। এয়া চাওক পানীখিনি উতল আহিছে, বিটটো যি দিছিলো তাৰ পৰা কালাৰ ওলাব আৰম্ভ হৈছে। এতিয়া মই এই কাপোৰটো যোনটো দেখিছে আপোনালোকে মই বান্ধিছিলো, এই কাপোৰটো মই ইয়াতে ডিপ কৰি দিম। আৰু গেছটো এতিয়া আপোনালোকে অফ কৰি দিব পাৰে। এনেকে আপোনালোকে মিনিমাম 10-15 মিনিট ডিপ কৰি ৰাখিব। এয়া চাওক মোৰ 10-15 মিনিট হৈ গৈছে। কাপোৰখন ইমান ধুনীয়া কালাৰ হৈছে দেখিছেনে। এতিয়া মই কাপোৰখন ইয়াৰ পৰা উঠাই ল'ম, পানীখিনি এবজৰ্ব হ'বলৈ দিম। মই ৰ'দত নিদিওঁ, আপোনালোকে ৰ'দত নিদিব। ৰ'দত দিলে কালাৰটো উৰি যাব। জাষ্ট মই 80% কাপোৰখন শুকুৱাই ল'ম, পানীখিনি যাতে জাষ্ট এবজৰ্ব হ'লেই হ'ল। তাৰ পাছতে মই এই গাঁঠিটো খুলি দিম। গাঁঠিটো খোলাৰ পাছত কেনেকুৱা লাগে আহকচোন চাওঁ। খুব সহজ নহয়নে? আপোনালোকে চেষ্টা কৰিব ঘৰত বনাবৰ কাৰণে। এনেকে বিভিন্ন ধৰণৰ ডিজাইন আছে টাইম মই পিছলৈ আপোনালোকক শিকাবলৈ চেষ্টা কৰিম। মোৰ দ্বিতীয় খণ্ডত মই লৈ আহিম এক নতুন সাবজেক্ট লৈ। আপোনালোকে যদি কিবা শিকিব বিচাৰিছে তেনেহলে আপোনালোকে কমেন্টত লিখিব নাপাহৰিব আপোনালোকে কি শিকিব বিচাৰে। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ চাই ভাল লাগে তেনেহলে আপোনালোকে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো বজাই দিব। তেন্তে আজিলৈ আহো, নমস্কাৰ।